প্ৰথম কথাটো পুৱাই আহিছে, চাহ তাহ খাইছে, তাৰপিছতে ৰিংটো অলপ টেৰা হৈ আছিল। এই আগতে ৰিং নমা 3-4 দিন হৈছে। আজি অলপ ৰিংটো মিলাই ফালে ক'ৰবাত মিটিং আছে, মিটিঙত যাম, একবেলা কাম কৰিম বুলি এইটো আহিছে। আহি ফালে কৰি আছে। এতিয়া মোটামুটি 11:30 এনেকুৱা হৈছে। হোৱা সময়তে এতিয়া ওলাব আৰু মানুহটো ওলাব এতিয়া খানা খাব যাব। এনেই অৱস্থাত দুই চাইডৰ পৰা এইটো ধুই গেছে, নামি গেছে বস্তুটো। দুই চাইডৰ পৰা নামাৰ লগে লগে এইটো মানুহটো আৰু পুত গেলে টানি আছো ওপৰৰ ক'ত পুতা মানুহটো টানি ওলাব নোৱাৰা হ'লো। এনেকুৱা হাৰ মানি এতিয়া নামিল একেবাৰে নামিয়ে গেল। আৰু এজন মানুহ আহিছে, আইফালে ওলাব কাৰণে চেষ্টা লৈছিল, তাকো অলপ ধৰি ফুটা নাই। সি একদম হাফাথৰি খাই আগৰ জখলাৰ মাজেদি ওপৰত আহি গৈছে। হয় হয় হয়, এতিয়া চবেই নিয়ম চৰো আছে, আৰক্ষীবিলাকো গোটাই আছে, ৰাইজে দুনিয়াৰ ৰাইজে আহিছে। এতিয়া ঘৰতে আমাৰ বহুত মনৰ দুখ এনেকুৱা হৈছে। এতিয়ালৈ পাৰা নাই উঠাব। হয় হয়, কুঁৱা খান্দি আছিল। কেইদিনমান আগৰ পৰাই কুঁৱা খান্দি আছিল। পিছে আজি যোৱাকালি আৰু তাৰ আগদিনাটো গেপ কৰিছে বৰষুণৰ কাৰণে। আজি দুটা ৰিংটো দি থোৱা আছিল, পিছত আজি আকৌ ৰিং মানে সেইটো মিলাই ফালে আৰু এটা ৰিং দিম বুলি আজি কাম কৰিব আহিছিল আৰু বিশেষ। আৰু কাম কৰোঁতে আজি সেই হৈ গ'ল, মানুহজন মানে ভিতৰতে মাটি পৰি ফালে এতিয়া ফুটা গ'ল। কেইজন মানুহ কাম কৰি আছে? মানে ওপৰত এজন দুইজন, ওপৰত দুজন, তলত এজন। তেখেত নিজে ঠিকাদাৰ আছিল। নিজে মানে আমি কৈছিলোঁ মানে পাৰিব, হয় মই আগতো বনাইছোঁ, মই পাৰিম। পিছে আমি ঠিকা দি দিছোঁ। নিজে ঠিকাদাৰ, নিজে খান্দিছে, নিজে এতিয়া এই হ'ল। কি নাম আছিল? থাপা কাঞ্চু বুলি জনা যায়। ধনবাহাদুৰ থাপা। 45-50 মান হ'ব নেকি, একজেক্ট ক'ব নোৱাৰি আৰু মানে বয়স। এতিয়া কি অৱস্থা আছে মানুহ? এতিয়া নাই নেকি মানুহজন, এনেকুৱা লাগি আছে, নাই নেকি। এতিয়া আৰু ৰেস্কিউ কৰি আছে, হয় না? এতিয়া কোন উপস্থিত হৈছে? আৰক্ষী আহিছে, হয় আৰক্ষী আহিছে, মিডিয়া কৰ্মীসকল আহিছে। এতিয়া ইফালে আমাৰ যিমান আছে, আমাৰ EM আহিছে, EM ছাৰ আহিছে। দিনত কেইটামান বজাত হৈছে ঘটনাটো? 11:40 11:40-50 সেনেকুৱা সময়ত হৈছে।